মীন খণ্ডত সুচল আৰু ফলপ্ৰসূ মূলধনী বিনিয়োগ সুনিশ্চিত কৰিবলৈ কিষাণ ক্ৰেডিট কাৰ্ডৰ পোষকতা কৰা হৈছে। এই ব্যৱস্থাৰ জৰিয়তে মীন পালক এজনে বিশেষ কোনো নথিপত্ৰৰ অবিহনে অতি কম সুদৰ হাৰত মীন পালন অথবা মীন বিপণনৰ বাবে ঋণ ল'ব পাৰে। ইতিমধ্যে মীন বিভাগে ভাৰত চৰকাৰৰ নীতি নিৰ্দেশনাৰ আলমত বেংকসমূহৰ লগতে মীন পালকসকলক সংযোজিত কৰি ঋণ প্ৰাপ্তি সম্ভৱ কৰিছে। অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্প আৰু ফিছ ফিড এই দুইটা বিভাগৰ দায়িত্বৰে আমি মীন খণ্ডক সমৃদ্ধ কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছোঁ আৰু বিশেষকৈ শেহতীয়াকৈ যিহেতু মীন খণ্ডত NFDB ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদ আৰু PMMSY প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা এই দুয়োটা আঁচনিৰ জৰিয়তে যি সামূহিক বীমা আঁচনি আৰু সহজ মূলধনী বিনিয়োগ সুনিশ্চিত কৰিবৰ কাৰণে কিষাণ ক্ৰেডিট কাৰ্ড সুনিশ্চিত কৰাৰ প্ৰয়াস কৰা হৈছে। এই দুয়োটা ক্ষেত্ৰত আমাৰ ফিছ ফেডৰ যিবিলাক তালিকাভুক্ত সমবায় সমিতি আছে তেওঁলোকৰ সদস্যসকল আৰু অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ যিবিলাক হিতাধিকাৰীৰ কাম কাজ চাই বিভিন্নজনে তেনেধৰণৰ প্ৰযুক্তি গ্ৰহণ কৰিব আগ্ৰহ প্ৰকাশ কৰিছে তেওঁলোকক আমি মূলধনী বিনিয়োগটো সুনিশ্চিত কৰি দিছোঁ। আৰু আপুনি জানি ভাল পাব যে সামূহিক বীমা আঁচনিৰ অন্তৰ্গত এতিয়ালৈকে ৰাজ্যত প্ৰায় 1,60,000 ব্যক্তি বীমাকৰণ কৰা হৈছে। যিহেতু মীন পালনৰ লগত জড়িত ব্যক্তিসকলে সদায় কিছুমান স্পৰ্শকাতৰভাৱে কাম কাজ কৰিব লগা হয়, গতিকে তেওঁলোকৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাটো আমাৰ সকলোৰে দায়িত্ব। আৰু আমি সেই কথাটোক সৰুগত কৰি এনেধৰণৰ হিতাধিকাৰী বা আমাৰ কৌমিক ক্ৰিয়াৰ আচলত যিসকলে কাম কাজ কৰিছে তেওঁলোক আৰু যিসকল তালিকাভুক্ত সমবায় সমিতিৰ সদস্য আছে তেওঁলোককো আমি এই আঁচনিৰ আওতাৰে সোমোৱাই দিছোঁ। উল্লেখযোগ্য যে এনে আঁচনিৰ অংশগ্ৰহণকাৰীসকলৰ বীমাৰ কিস্তিও চৰকাৰে বহন কৰে। স্বাস্থ্যসন্মত আৰু শৃংখলাবদ্ধ মৎস্য বিপণন সুনিশ্চিত কৰিবলৈ মীন বিভাগৰ অন্তৰ্গত ফিছপেডে ব্যাপক কাৰ্যপন্থা হাতত লৈছে। তেওঁলোকে ঘৰে ঘৰে মাছ যোগানৰ ব্যৱস্থা কৰাৰ উপৰিও স্বাস্থ্যসন্মতভাৱে মীন বিপণন সূচনা কৰিছে। মীন খণ্ডৰ লগত জড়িত মৎস্যজীৱী অথবা অন্যান্য সকলোৰে পৰিয়ালৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মীন বিভাগে ভাৰত চৰকাৰৰ সমূহীয়া দুৰ্ঘটনা বীমা আঁচনি ৰূপায়ণ কৰি আছে। নিউজ ডেস্ক ৰিপোৰ্ট, anyfocus.com।